Guys, welcome to my YouTube channel. এতিয়া আমি ব্লগ মানে ভিডিও এটা আৰম্ভ কৰোঁ। কেনেকুৱাকৈ কি ভূপেন হাজৰিকাৰ আমি আজিও এইটো হেৰিটোত আহিছোঁ, কেনেকুৱা লাগিছে চাব, কমেণ্টত মোক জনাব। আকৌ এবাৰ আহিছিলোঁ, আহোঁতে ভিডিঅ'টো ইমান ঠিক নহ'ল। আজি ভাবিলোঁ ভালকৈ বনাম নেকি ব্লগ ভিডিঅ'ত। আমি আৰাম আৰু ওপৰত যাম বুলি ভাবিছোঁ। কেনেকুৱা কি গোটেইখিনি দেখাম, ওপৰত কেনেকুৱা আমাৰ মহান ভক্তিক ৰাখিছে, কেনেকুৱা কি কৰিছে গোটেইখিনি দেখাম। ব্লগ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ভাই কেনেকুৱা লাগিছে একদম ক'ব লাগিব। দুডালে আছে, ইটো লিপ আছে, ইটো লিপ, ইটো ইয়াত আমাৰ মৰমৰ আমাৰ চব এডিট আছে। ইয়াৰে গৰম গৰম হাৱা আহিছে। যদি ভাল লাগিছে এটা লাইক কৰি দিব, এটা শ্বেয়াৰ কৰি দিব, কমেণ্টটো, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কেনেকুৱাকৈ কি অলপ ভিডিঅ'টো চাওক, কিতাপবোৰ চাওক ন, কেনেকুৱাকৈ চাওক। অসমীয়া গামোচা আমাৰ বঢ়িয়া, আমাৰ ভূপেন হাজৰিকাৰ ড্ৰেছ ফাইনেলি ইয়াত নাই আৰু আকৌ খালী বাকী। কেনেকুৱা লাগিছে এটা লাইক, মজা হাউচ চাওক। কিবাকৈ আছে লিফ্ট, আমি আৰু লিফ্টত নাযাম আজি, বেলেগ দিনা যাম। লিফ্টত বেলেগ দিনা যাম, আজি নাযাম। চাওক এটা ড্ৰোন শ্বট চাই লওক কেনেকুৱাকৈ। কি দৃশ্য নমি যাওঁ, এবাৰ নমি যাওঁতে অলপ মানে কি দৃশ্য গোটেইখিনি খাওঁ আপোনাৰ নকওঁ। এবাৰ নমি লওঁ, তলত নমি আছোঁ বৰ্তমান, আৰু আছোঁ পোৱাই নাই। এটা লিফ্টত আছে, নাই দুজন উঠি খালি লিফ্টত চাগে লিফ্টৰে মানুহ কৰিব ন, দুজন উঠিছে দাঙি দিব দি আছে লিফ্টে। লিফ্টে আছে অলপ কেনেকুৱা পৰিৱেশ চাওক কেনেকুৱা, আৰু বাহিৰৰ পৰিৱেশ দেখাইছে তোমালোকক। বাহিৰত কেনেকুৱা বাহিৰৰ পৰিৱেশ চাওক, বাহিৰত কি সুন্দৰ পৰিৱেশ চাওক। যদি ভাল লাগে এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, একদম নাপাহৰিব। চাইডত থকা বেল আইকনটো দাবাবলৈ একদম নাপাহৰিব। চাওক কেনেকুৱা কি ভিউ চাওক, এনেকুৱা একদম ভাল লাগিছে, মোক একদম ভাল লাগিছে। আৰু হেৰি আছে মানুহ পৰা মানুহ আছে চাইডত, আৰু আহি নিশ্চয় ভাল লাগে, নিশ্চয় ভাল লাগিল বুলি গম পালোঁ। ইয়াতে ফটো উঠি আছে কোনোবাই। জেগা আছে আমাৰ গুৱাহাটী জালুকবাৰী, এইখিনি গুৱাহাটী জালুকবাৰী বুলি কয়। ইয়াতে আপেল কমলা বিকি আছে তাতে। যদি ভাল লাগে এটা লাইক হ'ব লাগে। এইখিনি বৰ কেনেকুৱা ভিউ চাওক আপোনালোকে।
তলৰ ভিডিঅ' দেখাম কেনেকুৱা তলৰ ভিডিঅ'টো তলৰ ভিডিঅ' এতিয়া আমাৰ তৰমুজ ডাঙৰীয়া সেইদৰে ভূপেন হাজৰিকা দা আমাৰ মৰমৰ জনপ্ৰিয় কল্প শিল্পী ইয়াতে চাওক কেনেকুৱা গোটেই চাওক ভাল লাগিলে এটা লাইক ভাল লাগিছে না কেনেকুৱা লাগিছে কমেণ্টত জনাব ভিডিঅ' গোটেই দেখাই ক'লো এটা বাহিৰৰ ভিডিঅ' দেখাম কেনেকুৱা কি চাব ভাল লাগিলে ন তলৰ ভিডিঅ' এতিয়া আমাৰ তৰমুজ ডাঙৰীয়া সেইদৰে ভূপেন হাজৰিকা দা আমাৰ মৰমৰ জনপ্ৰিয় কল্প শিল্পী